Hello guys, আজি মই স্পাইচি এগ মেগী মছলা ৰেচিপি এটা বনাম আপোনালোকে চাব। এয়া মই লৈছোঁ দুটা পিয়াজ আৰু জলকীয়া আৰু দুটা কণী লৈছোঁ। পিয়াজ আৰু জলকীয়া বাকলিখিনি গুচাই লৈছোঁ। এতিয়া মই পিয়াজ আৰু জলকীয়াখিনি মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীটো বহাই দিছোঁ, গেছটো অন কৰি কেৰাহীটো গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হৈছে প্ৰায়। কেৰাহীটো গৰম হোৱাত এতিয়া মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হৈ আহি আছে। মই এতিয়া ইয়াতে কাটি থোৱা পিয়াজ জলকীয়াখিনি দি দিম। এয়া মই পিয়াজ জলকীয়াখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মই লাৰি দিম। পিয়াজ জলকীয়াখিনি যেতিয়ালৈকে ভালদৰে সিজি নাযায় তেতিয়ালৈকে মই এনেকৈ লাৰি থাকিম। পিয়াজ আৰু জলকীয়াখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে হালধি দি দিম। তাৰপিছত আকৌ ভালদৰে মিহলাই দিম। এতিয়া মই কণী দুটা দি দিম ইয়াতে। কণী দুটা দি দিছোঁ আৰু কণী দুটা এতিয়া ধুনীয়া কৰি ভাজিব লাগিব, ভুজিয়া কৰি। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া জলকীয়া গুড়ি দি দিম, যিহেতু আমাৰ মেগীখিনি স্পাইচি হ'ব সেইকাৰণে দি দিছোঁ।
এতিয়া আমাৰ জলকীয়া গুড়িখিনি সকলোখিনি ধুনীয়াকৈ মিহলি কৰা হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি দিছোঁ। এতিয়া মই এইখিনি মেগীখিনি দি দিছোঁ। মেগীত থকা মেগী মছলাটো এতিয়া মই দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই মই মেগীখিনি সিজিবলৈ দিম। মেগীখিনি প্ৰায় মানে সিজি আহিলে এইখিনিৰ মাজতে মোৰ আপোনালোকলৈ এটা অনুৰোধ থাকিল, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মেগীখিনি হৈয়ে গ'ল ধুনীয়াকৈ সিজি। এয়া মোৰ স্পাইচি এগ মছলা মেগী। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, কেনে পালে মোক জনাব। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।